দেশৰ এটা বিশেষ ফুটবল দল এইটো নহয় কোনো পুৰুষৰ ফুটবল দল নহয় মহিলাৰ ফুটবল দল ভাৰতৰ প্ৰথমটো তৃতীয় লিংগৰ ফুটবল দল 2014 চনত উচ্চতম ন্যায়ালয়ত গৃহীত হল এক ঐতিহাসিক ৰায় স্বীকৃতি দিলে ভাৰতত পুৰুষ মহিলাৰ লগতে ট্ৰেন্সজেন্ডাৰ লোকসকলক তৃতীয় লিংগৰ লোক হিচাপে 2020 চনৰ জানুৱাৰী মাহত দুয়োখন সদনে গৃহীত কৰে ট্ৰেন্সজেন্ডাৰ ব্যক্তি অধিকাৰ সুৰক্ষা আইন 2019 অৱশ্যে ক্ৰীড়াৰ ক্ষেত্ৰত এতিয়াও এই সিদ্ধান্তসমূহ কাৰ্যকৰী হোৱা দেখা নাযায় এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম মণিপুৰ সাদাম হাঞ্জাবামে 2 বছৰ পূৰ্বে ইম্ফলত গঠন কৰে ভাৰতৰ প্ৰথমটো ট্ৰেন্সমেন ফুটবল দল ইয়া অল মণিপুৰী শব্দ ইয়া অলৰ অৰ্থ হৈছে বিপ্লৱ 18 পৰা 28 বছৰৰ ভিতৰত 15 জন ট্ৰেন্সজেন্ডাৰ লৈ গঠন কৰিলে এই ফুটবল দলটো এই দলটোৱে ইম্ফলৰ পিচিচি পেৰেড গ্ৰাউণ্ডত চলাই অনুশীলন খেলপথাৰত নমাৰ পূৰ্বে খেলুৱৈসকল কোনোবা যদি সিকিউৰিটি গাৰ্ড আন কোনোবা টিউচন মাষ্টাৰ আন কোনোবা নাপিত আৰু সৰহ সংখ্যকে স্কুল কলেজৰ শিক্ষাৰ্থী কিন্তু দলটোৱে অনুশীলনক লৈ সমস্যাত পৰিছে ইয়া অলৰ প্ৰশিক্ষক আৰু মেনেজমেণ্ট কাৰণ ভাৰতত নাই অন্য কোনো ট্ৰেন্সমেন ফুটবল দল দলটোৰ প্ৰশিক্ষক লেজৰাম অৰবিন্দ সিঙে কোৱা মতে ফুটবল সদায় সম্পূৰ্ণৰূপে বাইনাৰী হৈ আহিছে কেৱল পুৰুষ আৰু মহিলাৰ বাবে আমাৰ ওচৰত আন কোনো ট্ৰেন্সমেন ফুটবল দল নাই যাৰ লগত আমি নিয়মীয়াকৈ খেলিব পাৰোঁ আমি আমাৰ দলটোক একেলগে খেলাত অসুবিধা হৈছে কিয় ভাৰতৰ আন ৰাজ্যত আন্তঃগাঁথনি থকাৰ পিছতো অবাইনাৰী লিংগৰ খেলুৱৈসকলৰ বাবে কোনো পদক্ষেপ লোৱা নাই ভাৰতবৰ্ষত বহু ট্ৰেন্সজেন্ডাৰ ব্যক্তিয়ে ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছে কিন্তু তেওঁলোক সন্মুখীন হৈছে বৈষম্যৰ ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ বাবে এইটো চিন্তনীয় বিষয় স্পৰ্ট ডেস্ক কাৰেণ্ট ট্ৰেণ্ড আছাম দেশৰ এটা বিশেষ ফুটবল দল এইটো নহয় কোনো পুৰুষৰ ফুটবল দল নহয় মহিলাৰ ফুটবল দল ভাৰতৰ প্ৰথমটো তৃতীয় লিংগৰ ফুটবল দল 2014 চনত উচ্চতম ন্যায়ালয়ত গৃহীত হল এক ঐতিহাসিক ৰায় স্বীকৃতি দিলে ভাৰতত পুৰুষ মহিলাৰ লগতে ট্ৰেন্সজেন্ডাৰ লোকসকলক তৃতীয় লিংগৰ লোক হিচাপে 2020 চনৰ জানুৱাৰী মাহত দুয়োখন সদনে গৃহীত কৰে ট্ৰেন্সজেন্ডাৰ ব্যক্তি অধিকাৰ সুৰক্ষা আইন 2019 অৱশ্যে ক্ৰীড়াৰ ক্ষেত্ৰত এতিয়াও এই সিদ্ধান্তসমূহ কাৰ্যকৰী হোৱা দেখা নাযায় এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম মণিপুৰ সাদাম হাঞ্জাবামে 2 বছৰ পূৰ্বে ইম্ফলত গঠন কৰে ভাৰতৰ প্ৰথমটো ট্ৰেন্সমেন ফুটবল দল ইয়া অল মণিপুৰী শব্দ ইয়া অলৰ অৰ্থ হৈছে বিপ্লৱ 18 পৰা 28 বছৰৰ ভিতৰত 15 জন ট্ৰেন্সজেন্ডাৰ লৈ গঠন কৰিলে এই ফুটবল দলটো এই দলটোৱে ইম্ফলৰ পিচিচি পেৰেড গ্ৰাউণ্ডত চলাই অনুশীলন খেলপথাৰত নমাৰ পূৰ্বে খেলুৱৈসকল কোনোবা যদি সিকিউৰিটি গাৰ্ড আন কোনোবা টিউচন মাষ্টাৰ আন কোনোবা নাপিত আৰু সৰহ সংখ্যকে স্কুল কলেজৰ শিক্ষাৰ্থী কিন্তু দলটোৱে অনুশীলনক লৈ সমস্যাত পৰিছে ইয়া অলৰ প্ৰশিক্ষক আৰু মেনেজমেণ্ট কাৰণ ভাৰতত নাই অন্য কোনো ট্ৰেন্সমেন ফুটবল দল দলটোৰ প্ৰশিক্ষক লেজৰাম অৰবিন্দ সিঙে কোৱা মতে ফুটবল সদায় সম্পূৰ্ণৰূপে বাইনাৰী হৈ আহিছে কেৱল পুৰুষ আৰু মহিলাৰ বাবে আমাৰ ওচৰত আন কোনো ট্ৰেন্সমেন ফুটবল দল নাই যাৰ লগত আমি নিয়মীয়াকৈ খেলিব পাৰোঁ আমি আমাৰ দলটোক একেলগে খেলাত অসুবিধা হৈছে কিয় ভাৰতৰ আন ৰাজ্যত আন্তঃগাঁথনি থকাৰ পিছতো অবাইনাৰী লিংগৰ খেলুৱৈসকলৰ বাবে কোনো পদক্ষেপ লোৱা নাই ভাৰতবৰ্ষত বহু ট্ৰেন্সজেন্ডাৰ ব্যক্তিয়ে ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছে কিন্তু তেওঁলোক সন্মুখীন হৈছে বৈষম্যৰ ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ বাবে এইটো চিন্তনীয় বিষয় স্পৰ্ট ডেস্ক কাৰেণ্ট ট্ৰেণ্ড আছাম